हेलो চিনি পালা নাই তুমি? নাই পোৱা। কোনে কৈছা? মই আকৌ কোন মই? নাম কোৱা তোমাৰ। মই ৰাজে কৈছো। সৰি, ৰং নাম্বাৰ। হেল্ল' হেল্ল', কোন তুমি? তুমি মোক চিনি পায়ো নোপোৱাৰ ভাও কিয় ধৰিছা বাৰু? তোমাক চিনি পাই মোৰ কি হ'ব? মই তোমাক চিনি পাওঁ। তোমাক বহুত ভালকৈ চিনি পাওঁ। তুমি এজন প্ৰতাৰক। প্লিজ তেনেকৈ নকবা তুমি। ক'ত পালা মোৰ নাম্বাৰ? তোমাৰ লগৰজনীৰ পৰা ল'লো। মোৰ লগত সম্পৰ্ক শেষ কৰাৰ পিছত তুমি তোমাৰ নাম্বাৰে সলনি কৰি দিলা যে? অকল নাম্বাৰ সলনি কৰা নাই মই নিজকেই সলনি কৰি পেলালোঁ। তুমিনো কি সলনি হ'লা? আগতে তোমাৰ কাৰণে কান্দিছিলোঁ। আজিকালি মই নাকান্দো। আগতে তোমাৰ কাৰণে অপেক্ষা কৰিছিলোঁ, কিন্তু এতিয়া কাৰো অপেক্ষা নকৰোঁ। সেইবোৰ মই সলনি কৰিলোঁ, যিবোৰ মোৰ আগত দুখ দিছিল। ঠিকেই আছে, কিন্তু তোমাৰ জীৱনৰ পৰা মই কিয় আঁতৰি আহিলোঁ এবাৰ জানিবলৈ চেষ্টা কৰিলা জানো? মোৰ জনাৰ প্ৰয়োজন নাই, কিয়নো তুমিয়ে মোক এদিন প্ৰেমৰ প্ৰস্তাৱ দিছিলা আৰু এদিন তুমিয়ে এৰি গ'লা। হয় হয়, ময়ে এৰি আহিলোঁ তোমাক, কিন্তু কিয় এৰি আহিলোঁ তুমি এবাৰো জানিব চেষ্টা নকৰিলা। আজি মই কওঁ, তুমি শুনা। নালাগে, নকবা মোক। মোৰ কোনো শুনাৰ ইচ্ছা নাই। তুমি মোক প্ৰতাৰক নাম দিছা যেতিয়া তুমি শুনিবই লাগিব। প্লিজ এবাৰ শুনা তুমি। হ'ব, কোৱা। তোমাৰ মায়ে এদিন মোক ফোন কৰিছিল। কি ক'লে তোমাক মা ফোন কৰি? ফোন কৰি কৈছিল তোমাৰ হেনো বেলেগৰ লগত বিয়া ঠিক হৈছে। মোক তোমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ ক'লে। মায়ে আঁতৰি যাব ক'লে আৰু তুমি আঁতৰি গুচি গ'লা? এয়াই তোমাৰ ভাল পোৱা আছিল? অকল আঁতৰি যাবলৈ কোৱা নাছিল, আৰু ক'লে তোমাৰ জীৱনৰ পৰা মই যদি আঁতৰি নাযাওঁ তেন্তে তোমাৰ মা দেউতাই আত্মহত্যাৰ পথ বাছি ল'ব। মোৰ কাৰণে তোমাৰ মা দেউতাৰ কিবা হোৱাটো মই নিবিচাৰোঁ। সেইকাৰণেই মই তোমাৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ। ইমানবোৰ হৈ গ'ল আৰু তুমি মোক আজিহে কৈছা? বহুত দিনৰ পৰাই ভাবি আছিলোঁ ক'ম বুলি, কিন্তু তোমাৰ কোনো কণ্টেক্ট নাছিল, সেইবাবে ক'ব নোৱাৰিলোঁ। নাই, এতিয়া বহুত দেৰি হৈ গ'ল। অহা সপ্তাহত মোৰ বিয়া। জানো অহা সপ্তাহত তোমাৰ বিয়া বুলি। সেইকাৰণে বিয়াৰ আগত তোমাক কথাবোৰ ক'লোঁ, তুমি যাতে মোক ভুল বুজি নাথাকা। মোক মাফ কৰিবা জান, মই তোমাক বহুত ভুল বুজি আছিলোঁ। তোমাৰ একো ভুল নাই, ভুল মোৰ। তোমাক একো নোকোৱাকৈ তোমাৰ জীৱনৰ পৰা আঁতৰি আহিলোঁ। তোমাৰ যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল। তুমি সুখী থাকা, সুখী হোৱা তুমি।